থাম্বনেইলখন দেখি হয়তো গম পাইছে আজি মেৰিগোল্ড বিস্কুটৰ পেৰা বনাবলৈ ওলাইছোঁ। এটা মিক্সিত পিচি ল'ম মেৰিগোল্ড বিস্কুটখিনি। এয়া মোৰ পিচি হৈ গ'ল, মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। এয়া 10 টকীয়া আমুলৰ পেকেট দুটা লৈছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ইয়াৰ ওপৰত দি মিহলাই ল'ম ধুনীয়াকৈ। সিখিনিৰ লগত পূৰা ধুনীয়াকৈ মিলাই ল'ম। এতিয়া মই মিলাই ল'লোঁ আৰু একাপ গাখীৰ লৈছোঁ, গৰু গাখীৰ হয়। গাখীৰখিনি অলপ পৰিমাণে ঢালি মই এয়া সানিছোঁ, দেখিছেনে? অকণমান ঢালিব আপোনালোকে দেই। তাৰপিছত এয়া আটা নিচিনাকৈ মঠিলোঁ। এতিয়া মই লাডু বনাম গোলকৈ। এয়া মই এতিয়া গোলকৈ চেপেটা কৰি দিব, এনেকৈ হাতেৰে হেঁচি গোল কৰি এনেকৈ দিব। ঘিউ সানি ল'ব আপোনালোকে। এনেকৈ মই এতিয়া বনাই গৈ থাকিম, ধুনীয়াকৈ গোল কৰি ল'ম। এইপিনে গলৈ মাত দি আছে। তাৰপিছত এনেকৈ হেঁচা দিম, তাৰপিছত এনেকৈ আঙুলিটো দি দিম। তাই মাতকেইটা ভাল লাগিছে ন? তাৰপিছতে এনেকৈ বনাই যাম আৰু ফাইনেলি মোৰ হৈ যাব আৰু। এয়া মই গোটেইখিনি বনাই ল'লোঁ, ধুনীয়া হৈছে খাবলৈকো। আপোনালোকেও বনাবচোন। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।